নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল এক্সক্লুসিভ ফৰ ইউলৈ স্বাগতম জনাইছোঁ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছা তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিবা আৰু প্লিজ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা ছাত্ৰ ছাত্ৰীসকল কুৱেশ্যন নম্বৰ 3 টো চোৱা এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত এটা পুতলা আছে তাৰে কি আছে ব্যাসাৰ্ধটো একে যুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত মানে শংকুৰটো ওপৰত আছে আৰু তলত অৰ্ধগোলকটো আছে ঠিক আছে পুতলাটোৰ উচ্চতা মানে মুঠ উচ্চতাটো হৈছে 15.5 সেন্টিমিটাৰ পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা পৃষ্ঠকালি হ'ল বাহিৰৰ যেটো অংশ ঠিক আছে এতিয়া পুতলাটো আছিল কেনেকে তলত আছিল অৰ্ধগোলকটো আৰু ওপৰত আছে শংকুৰটো অৰ্ধগোলক আৰু শংকুৰ দুইটাৰে ব্যাসাৰ্ধ একে আৰু তাক দিয়া আছে 3.5 সেন্টিমিটাৰ আৰু যেটো পুতলাটোৰ মুঠ উচ্চতা মানে শংকুৰটো আৰু অৰ্ধগোলক দুইটা ধৰি কিমান হয় 15.5 সেন্টিমিটাৰ এতিয়া আমি পৃষ্ঠকালিটো উলিয়াব লাগে কেনেকৈ কৰিম চোৱা আৰু তাৰ আগতে এটা কথা কৈ থওঁ এই যেটো চেপ্টাৰ নম্বৰ 13 তাত ছবিটো বিশেষ এটা ইম্পৰ্টেন্স থাকে কাৰণ পিকচাৰটো যদি আঁকিব নোৱাৰা তেতিয়া হলে অংকটো কৰাত বহুত দিগদাৰ হয় তাৰ বাবে পিকচাৰটো ফাৰ্ষ্টতে আঁকি লবা ঠিক আছে ইয়াত মই অলপ ৰাফকে আঁকি দেখাইছো যে এটো অৰ্ধগোলক মানে এইখিনি এটা অৰ্ধগোলক আৰু সেই অৰ্ধগোলকৰ একে ব্যাসাৰ্ধ দি থাকি ওপৰত এটা কি আছে শংকুৰ আছে ঠিক আছে যেটো অৰ্ধগোলক আছে সেই অৰ্ধগোলকটোৰ ব্যাসাৰ্ধটো আৰু শংকুৰ ব্যাসাৰ্ধ দুইটাৰ ব্যাসাৰ্ধ একেটাই আৰু হেতু আছে 3.5 সেন্টিমিটাৰ ঠিক আছে মূল উচ্চতা মানে এইখিনিৰ পৰা এইখিনিলৈ অৰ্থাৎ এইখিনি যেটো দূৰত্ব এই দূৰত্বখিনি কিমান আছে 15.5 এতিয়া এই গুটেখিনি 15.5 ইয়াত আছে দুটা বস্তু তাৰে যদি আমি 3.5 যেটো অৰ্ধগোলক এইখিনিৰ পৰা এইখিনিলৈ আহিব ন এটো 3.5 এ হ'ব এই 3. যদি 5 টো মাইনাস কৰি দিও 15.5 ৰ পৰা তেতিয়াহলে শংকুৰটোৰ উচ্চতা কিমান আহিব 12 সেন্টিমিটাৰ আহিব ঠিক আছে এতিয়া এই শংকুটোৰ আমি উচ্চতা পালো শংকুটোৰ ব্যাসাৰ্ধ লগতে এইটো যেটো কয় ইয়াক হেলনীয়া উচ্চতা বুলি কোৱা হয় ঠিক আছে ইয়াক আমি এল আখৰে বুজাও শংকুৰৰ ক্ষেত্ৰত আৰু এইটো উলিয়াব লাগিব এতিয়া আমি অংকটো কেনেকৈ কৰিম চোৱা প্ৰথমে ইয়াত শংকুটোৰ ব্যাসাৰ্ধ ইকুৱেল অৰ্ধগোলকৰ ব্যাসাৰ্ধ যেটো আমি দুইটাকে r বুলি ধৰি লৈছো ঠিক আছে এই দুটা সমান সমান ইকুৱেল কিমান হ'ব 3.5 সেন্টিমিটাৰ তাৰ পিছত দিয়া আছে এতেকে শংকুৰৰ উচ্চতা শংকুৰৰ যেটো উচ্চতা আমি এটো h বুলি কম দেই এই h টো কিমান হ'ব এই গুটেখিনি আছিল 15.5 আৰু এইখিনি আছিল 3.5 হয়নে গতিকে 15.5 মাইনাস 3.5 ইকুৱেল কিমান হ'ব 12 সেন্টিমিটাৰ এতিয়া আমি এই হেলনীয়া উচ্চতাটো উলিয়াব লাগিব আমি এটোক যদি এইখিনি পোৰচনক যদি আমি এটা সমকোণী ত্ৰিভুজ বুলি লওঁ তেতিয়া হলে এটো কি হ'ব সমকোণী ত্ৰিভুজ হিচাপে যদি লওঁ তেতিয়া আমি কি পাম হেলনীয়া উচ্চতা L ইকুৱেল কিমান হ'ব আমি পাইথাগোৰাছ থিওৰামটো ইয়াত ব্যৱহাৰ কৰিবলে কি পাম যে বৰ্গমূল স্কয়াৰ ৰুট r স্কয়াৰ প্লাস h স্কয়াৰ এটো হল r আৰু এটো হল h r ৰ মান পাইছিলো আমাৰ কিমান 3.5 আৰু h ৰ মান পাইছিলো আমি 12 3.5 ক আমি বৰ্গ কৰিলে পাম 12.25 প্লাস 12 ক বৰ্গ কৰিলে কিমান পাম 144 ঠিক আছে দুইটা যোগ কৰি দিয়া যোগ কৰিলে পালো এটো ইহত দুটা বৰ্গমূল ললে আমি কিমান পাম বৰ্গমূলটো মই ইয়াত কৰি দেখাইছো ঠিক আছে তোমালোকে হয়তো সকলোৱে জানা যদি না জানা মই ইয়াত কৰা হৈছে এটো চেক কৰি লবা মই অংকটো বুজাই নিদিও আৰু এইখিনি বৰ্গমূলটো উলিয়ালো পালো কিমান 12.5 ঠিক আছে গতিকে ইয়াৰ হেলনীয়া উচ্চতা কিমান পালোগৈ 12.5 সেন্টিমিটাৰ অৰ্থাৎ এল মানটো পালোগৈ 12.5 সেন্টিমিটাৰ এতিয়া এতেকে পুতলাটোৰ পুতলাটো বুলি কওঁতে শংকুৰ আৰু অৰ্ধগোলক দুইটা সোমাই আছে হয়নে গতিকে গুটেই পুতলাটোৰ পৃষ্ঠকালি উলিয়াবলৈ কাৰণে আমি অৰ্ধগোলকৰ পৃষ্ঠকালি আৰু শংকুৰৰ পৃষ্ঠকালি ঠিক আছে আমি দুইটাই মান উলিয়াব লাগিব এতিয়া চোৱা ফৰ্মুলাটো কি হ'ব যে অৰ্ধগোলকৰ পৃষ্ঠকালি প্লাস শংকুৰ পৃষ্ঠকালি অৰ্ধগোলকৰ পৃষ্ঠকালি ফৰ্মুলাটো হৈছে এটো টুৱাইস পাই r স্কয়াৰ প্লাস শংকুৰৰ পৃষ্ঠকালি হৈছে পাই r l ঠিক আছে ইয়াৰ পৰা পাই r দুটা আছে গতিকে আমি এটা কমন লৈ দিও পাই r টো আহা পিছত ইয়াত থাকিব টুৱাইস r মানে টুৱাইস r প্লাস ইয়াত থাকিব l ঠিক আছে পাই মান ধৰিব লাগিব 22/7
ইনটু আৰৰ মান পাইছিলোঁ আমাৰ কিমান কি 3.5 বেকে 2 আৰৰ ঠাইত আকৌ 3.5 আৰু এলৰ মান আমি কিমান পাইছিলোঁগৈ 12.5 ঠিক আছে এতিয়া 7 3.5ক যাব 0.5 টাইমছ হ'ল তাৰপিছত নেক্সট ষ্টেপত কি কৰিছোঁ 22 আৰু 0.5ক পূৰণ কৰি দিছোঁ আমি পালোঁ 11 ঠিক আছে তাৰপিছত বেকে 2 ইনটু 3.5 আমি পালোঁ 7.5 প্লাছ 12.5 আহিলে নেক্সট ষ্টেপত কি কৰিছোঁ এই বেকেটো উঠাই দিছোঁ আৰু ইহঁত দুটাক যোগ কৰি দিছোঁ অৰ্থাৎ 11 ইনটু ইহঁত দুটাক যোগ কৰি কিমান পালোঁ 19.5 আৰু 19.5 আৰু 11 দুইটা পূৰণ কৰি দিলোঁ পূৰণ কৰি পেলাই কিমান পালোঁ 214.5 সেন্টিমিটাৰ স্কোৱাৰ ঠিক আছে আৰু এইটোৱে আছিলে আমাৰ নিৰ্ণয় পৃষ্ঠকালি একে লাষ্টত লিখি দিবা এইটো ষ্টেপ দেই এইটো ষ্টেপ লিখিব নাপাহৰিবা যে এতেকে নিৰ্ণয় পুতলাটোৰ পৃষ্ঠকালি ইজ ইকুৱেল 214.5 সেন্টিমিটাৰ স্কোৱাৰ আৰু এইটোৱে আছিলে কুৱেশ্যন নম্বৰ 3 সলিউশ্যনটো